Kalang deh, untuk kita deh. Pokar julang media tuh. First to, আমি এতিয়ালৈকে 55 বছৰ মান হৈ গ'ল অটোনমাস ষ্টেট আমাক যিটো আৰ্টিকল 244 এ মতে গ্ৰান্ট কৰা হৈছিল সেইটো এতিয়ালৈকে এষ্টাব্লিছ কৰা নাই সেইকাৰণে অটোনমাস ষ্টেট সোনকালে এষ্টাব্লিছ কৰিব লাগে উইদিন আসামৰ ভিতৰত আৰু এই অটোনমাস ষ্টেটত আমাৰ ট্ৰাইবেল যিমান আছে খিলঞ্জীয়া অসমীয়া আদিবাসীসকলে ভালকৈ থাকিব পাৰিব তেওঁলোকৰ মাটি তেওঁলোকৰ পলিটিকেল ৰাইটছটো ৰক্ষণাবেক্ষণ কৰা হ'ব আৰু আমি 6 শিডিউলটো ষ্ট্ৰেংথেন কৰিব লাগে শক্তিশালী কৰিব লাগে যিমান আইন বনোৱা হোৱা নাই পেৰাগ্ৰাফ 2 সাবপেৰাগ্ৰাফ 7 মতে কাউন্সিল ইলেকশ্যন ভোটাৰ লিষ্ট বনাবলৈ আইন এতিয়ালৈকে 78 ইয়াৰ্ছ হৈ গ'ল এতিয়ালৈকে বনা নাই সেইটো বনাব লাগে হাই কোৰ্টে এইটো অৰ্ডাৰ দিয়া আছে আৰু যেটো 2021 MOS মতে 10টা কনস্টিটুৱেন্সি নন ট্ৰাইবেল সকলক আৰু সেইটো নন ট্ৰাইবেল বুলি ক'লে আকৌ অসমীয়া নহয় আকৌ নন ট্ৰাইবেল বিহাৰৰ পৰা বেংগলৰ পৰা বাংলাদেশৰ পৰা আহা সকলক ৰিজাৰ্ভ কৰিছে ওপেন কৰিছে সেইটো কেনসেল কৰিব লাগে আৰু VGR আৰু চৰকাৰী মাটিত যিমান নন ট্ৰাইবেল সকলে এনক্ৰোচাৰ্ছ আছে এক্সেপ্ট খিলঞ্জীয়া অসমীয়া আদিবাসী আৰু ট্ৰাইবেল সকলে তেওঁলোকৰ বাহিৰে যিমান এনক্ৰোচাৰ্ছ আছে তেওঁলোকক সোনকালে এভিকশ্যন কৰিব লাগে এইটোহে কথা Jai Kathanu, live! Jai Kathanu, live!